Hey guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছে। মই আছো মনপিয়া আৰু পুনৰবাৰ স্বাগতম জনাইছো মনপিয়াস ব্লগলৈ। তো আজি পবিত্ৰ স্থান এটা যাবলৈ ওলাইছো আৰু দেখিছে হাজিক আছে মেখেলা চাদৰ পিন্ধি ওলাইছো আৰু আহোমৰ দ্বিতীয় ৰাজধানী হাবুং হেয়াটো বহুতে শুনিছে। তো আমি তালৈ এতিয়া ওলাইছো আৰু আপোনালোকক সম্পূৰ্ণ দেখুৱাম তাত নিয়ম কানুনবোৰ কিছুমান কেনেকুৱা ধৰণৰ কৰা হয়। আমি তাৰে সেৱা ল'বলৈ গৈ আছো। বহুতৰ মুখত শুনি থাকোঁ এই পবিত্ৰ স্থানটোৰ বিষয়ে তেওঁলোকৰ মুখত শুনো যে ইয়াত আহিলে মনৰ আশা পূৰণ হয়। এতিয়া আমি দুইগৰাকীয়ে ওলাইছোঁ আৰু কি কৰিম সেয়া কোৱা। কি কৰিম মই নাজানো, তাত শৰাই দিব লাগিব। তাত আমি শৰাই আগবঢ়াম বুলি ভাবিছোঁ আৰু এই পবিত্ৰ স্থানত সকলোৱে কয় যে তাত মনৰ আশা পূৰণ হয়, তাকে হাঁহ কুকুৰা দি শৰাই আগবঢ়োৱা হয় আৰু আপোনালোকক দেখুৱাম আজি দিনটোত কি কৰা হয়। তো গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ৰাতিপুৱা সময় হৈছে ৮টা আৰু আমি ওলাই লৈছোঁ হাবুঙলৈ বুলি। দেখিছে বয় বস্তুবোৰৰ লগতে টমটম এখন যোগাৰ কৰি লৈছোঁ। এয়া হৈছে চুমুহেঁতৰ ঘৰ আৰু চুমুহেঁতৰ ঘৰৰ পৰা আমি ৰাওনা হৈছোঁ হাবুঙলৈ। লগতে ইমানবোৰ সা সামগ্ৰী কিয় লৈ গৈছোঁ সেয়া আপোনালোকে সম্পূৰ্ণ ব্লগটো চালেহে গম পাব। তো শেষলৈকে চাই থাকিব। তো গাইজ দেখিছে এফালেও ৰাস্তা বনি আছে, আমাৰ মাছ খোৱা ৰাস্তা আৰু আমি ধুনীয়াকৈ গৈ আছোঁ চুলিৰ কাৰণে এফালে মাছ গৈ আছোঁ। এইখিনি সৰিয়হ আছিলে ন? নহয়, এইখিনি সৰিয়হখিনি সৰি গ'ল। ফাইনেলি আমি আহি পালোহি। অকণমান নামি লওঁ। এই গাইজ তো ফাইনেলি আমি হাবুং আহি পালোহি আৰু এইগৰাকী হৈছে কৈ দিয়া চিনাকিটো দি দিয়া ভণ্টি বুলি। এগৰাকী হৈছে চুমুৰ ভণ্টি আৰু এয়া চুমু, ইয়াত টিকলা হেৰি পটাৰ। তো আমি এতিয়া লৈ আহিছোঁ, সোমাবলৈ লৈছোঁ। তো বস্তু চস্তুবোৰ ইয়াত দেখিছে আমাৰ খৰি চৰি লৈ আহিছে। এয়া কুকুৰা, ইয়াত কিছু নিয়ম কানুন আছে তাৰে আমি শৰাই আগবঢ়াব আহিছোঁ। তো গাইজ আপোনালোকে চাব পাৰে এয়া ৰাস্তাটো সেইফালে ছাইডতে আমাৰ গাড়ীখন ৰখালে। গাড়ী মানে আমাৰ টুকটুকখন কি লাগে কোৱা। অঁ মাকৰ লগত উঠে। তো আমি দেখিছে বহুত মানুহ ইয়াত ভিৰ, ইয়াত কেইবাখনো গাড়ী ইয়াত দেখিছে লাইন পাতি আছে। এফালে বাছ আৰু এইফালে আমি ধুনীয়াকৈ এতিয়া বস্তু চস্তুবোৰ লৈ ভিতৰলৈ সোমাব লৈছোঁ। প্ৰথমখন গেটেৰে সোমাই আমি এতিয়া দ্বিতীয়খন গেট পাইছোঁ। এয়া হৈছে হাবুঙৰ দ্বিতীয়খন গেট। আমি এতিয়া ছাইডেদি গৈছোঁ। এয়া আমি হাবুঙলৈ আহি পালোহি আৰু দেখিছোঁ আমি ইয়াতে ভৰি চৰি ধুবলৈ ৰখি আছোঁ আৰু খুব ধুনীয়া পৰিৱেশ হয় ইয়াত, দেখিছানে? কি হ'ল এনে ৰখি আছোঁ যে। তো আপোনালোকক দেখুৱাম আজি আমি কি কৰোঁ। আৰু দেখিছেনে মানুহবোৰ বহুত ভৰ্তি, বহুত লোকে আহে ইয়াত, বহুতে মানে ইয়াত। হাই দিদিয়া। তো ইয়াতে সেয়া ভাইটি লগ পাইছোঁ আৰু আমিও চাকি তাকি জ্বলাই লওঁগৈ। ইয়াত দিবলৈ কুকুৰা দুটা লৈ অহা হৈছিলে, তাকে ধুই লৈছোঁ আৰু ইয়াত চাকি জ্বলাই আৰু মেইন মন্দিৰত আমি দিমগৈ। আমি এতিয়া চাকি জ্বলাবৰ বাবে সোমাইছোঁ আৰু কাষতে দেখিছেনে ড্ৰেগন হৈছে আহোম ৰজাৰ ৰাজকীয় প্ৰতীক আৰু এই স্থানটো ইমান ধুনীয়াকৈ বনাই দিয়া হৈছে ধূপ কাঠি আৰু চাকি জ্বলাবৰ বাবে। আৰু ইয়াত ডাঙৰ চাকি এখন আছে, তাত তেল দিয়া হয় আৰু সকলোৱে কেনেকৈ চাকি জ্বলাইছে দেখিছে। ময়ো এতিয়া জ্বলাম। আৰু হাবুং অৰ্থ হৈছে হা হৈছে ৫, বুং হৈছে পুখুৰী বা খাল আৰু ৫টা পুখুৰী আৱৰি থকা ঠাইডোখৰে হৈছে হাবুং আৰু দ সাৰুৱা ঠাইডোখৰকো হাবুং বুলি কোৱা হয়। তো মোক খুব জানিবৰ মন আছিল, তো মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াৰ কাষতে দেখিছেনে ইয়াত মেইন মন্দিৰটো, ইয়াত পূৰ্বপুৰুষসকলক পূজা কৰা হয় আৰু ইয়াৰ 1990 চনত এইখন উদ্ধাৰ হৈছে। তাৰপিছত লাহে লাহে সকলোৱে বনাই আছে আৰু এতিয়াও ধুনীয়াকৈ বনাই, যদিও আৰু বহুতখিনি কৰিব আছে বুলি কৈছে আৰু লাহে লাহে বনি থাকিব। এইটো হৈছে মুখ্য মন্দিৰ আৰু ইয়াতে পূৰ্বপুৰুষসকলক পূজা কৰা হয়। এইখনে হাবুং বুলি তেওঁ কৈবল্য কৰিলে। এই
এইজন হাবুঙৰ মৌলুকজনে আমাক ধুনীয়াকৈ কাহানীস্বৰূপে বুজাই দিলে কি হৈছিল, কেনেকৈ সৃষ্টি হৈছিল, হাবুং কেনেকৈ উদ্ধাৰ কৰা হৈছিল সেই বিষয়ে থুলমূলকৈ বুজাই দিলে। আৰু তাকে আমিও আপোনালোকক যিমানখিনি পাৰোঁ ব্লগৰ যোগেদি দেখুৱাইছোঁ আৰু কৈছোঁ। আৰু আপোনালোকে নিশ্চয় আহিব এই ঠাইডোখৰ, আহিলে আপোনাৰ মনটো ভাল লাগিব। এই ঐতিহাসিক মন্দিৰটো ধেমাজি জিলাৰ মাছখোৱা ঠাইতে অৱস্থিত। আপোনালোকে যদি আহিবৰ মন আছে নিশ্চয় আহিব। আৰু যদি কিবা এই হাবুঙৰ বিষয়ে ষ্টৰি জানে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব। সকলো ঠাইতে সকলোবোৰ নিয়ম বেলেগ বেলেগ, ইয়াৰ নিয়মো বেলেগ। যি দুটা কুকুৰা আমি দিছিলোঁ সেই দুটা কুকুৰা নিয়ম কৰি আমাক ঘূৰাই দিলে। আৰু দেখিছেনে কাষতে তেওঁলোকে ভাত এসাঁজ খাই ইয়াতে খতম কৰি যাব। আমিও একে ইয়াত ভাত বনাব লৈছোঁ। ফাইনেলি আমি খাই বৈ আজৰি এতিয়া আমি বহিছোঁ। আৰু এতিয়া আমি অলপ পিছতে যাবলৈ ওলাইছোঁ। টমটম মাতিছোঁ আৰু এফালেও খাই বৈ ভণ্টি খালে, এফালে খাই আছে মানুহত খাই আছে আৰু দেখাই দে ভাতৰ পাত খাব। এইয়া চ' গাইজ ইয়াতে এণ্ড কৰিছোঁ, বাই।